ৰাজ্যত পুনৰ সংঘটিত হ'ল এক জঘন্য ধৰ্ষণ কাণ্ড। এইবাৰ দুই মুছলমান সম্প্ৰদায়ৰ কিশোৰীক উপৰ্যুপৰি ধৰ্ষণ কৰিলে ধ্ৰুৱজ্যোতি নাথ, শিৱ নাথ আৰু সত্যনাথ নামৰ তিনি নৰপিশাচে। জানিব পৰা তথ্য মতে এই জঘন্য কাণ্ড সংঘটিত হৈছে 6 নৱেম্বৰ তাৰিখে ধুবুৰী জিলাৰ হালকুছাৰ মুছলিম পাৰাত। প্ৰথমতে তিনিজন নৰাধমে নিশাৰ সুযোগত অপহৰণ কৰি লৈ যায় দুই কিশোৰীক। তাৰ পিছত এটা বন্ধ কোঠাত সোমাই লৈ উৰে নিশা বলপূৰ্বকভাৱে গণধৰ্ষণ কৰে এই দুই কিশোৰীক। জানিব পৰা তথ্য অনুযায়ী হালকুছা আৰক্ষীয়ে যোৱাকালি অৰ্থাৎ 10 তাৰিখে তিনিওজন ধৰ্ষণকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু আজি এই ধৰ্ষণকাৰীৰ ফাঁচীৰ দাবী জনাইছে বিলাসীপাৰা ছাত্ৰ মুক্তি সমিতি নামৰ সংগঠনে আৰু ব্যক্ত কৰে ধৰ্ষণকাৰী আচলতে কোনো জাতি নাই আৰু নাই কোনো ধৰ্ম। কাৰণ যি সময়ত দেশত লাভ জেহাদ শব্দটোৱে তুলফাৰ লাগিছে ঠিক সেই সময়তে আজিৰ এই জঘন্য ঘটনাই এক প্ৰশ্নৰ উদ্ভৱ কৰি যায় সকলোৰে অন্তত। তাৰ কাৰণ এইবাৰ দুই মুছলিম কিশোৰীক ধৰ্ষণ কৰিছে তিনিজন হিন্দু সম্প্ৰদায়ৰ যুৱকে। দৰ্শনকাৰীক উপযুক্ত শাস্তি প্ৰদান কৰিব লাগিব। দৰ্শনকাৰীক ফাঁচী কাটত ল'ব লাগিব। দৰ্শনকাৰীক ফাঁচী কাটত ল'ব লাগিব। তিনিটা আপা আহি কিনে আমাক ধৰিছে, ধৰি আমাৰ ঘৰৰ কথা পোচ কৰি আমিতো কোকৰাঝাৰত ঠিকনা দিছিলোঁ, গুৱাহাটী বুলি যাব পাইছিলোঁ। আমাক তিনিটা ল'ৰাই লৈ গ'ল ট্ৰেইন ৰাস্তা দি কিনে খোজকাঢ়ি। তাৰপিছত আপাটা এটা দুটা আপাৰ লগত দিয়ে পঠাল আৰু আমাক এটা আপাৰ লগত দিয়ে পঠাল। আমাক বান্ধি থৈ আসছিল এটা ঘৰত। এসে আমার তিনজনে আমাক রেল রাস্তার সামনে করার পিছত আছে বিজেপি নেতৃত্বাধীন চৰকাৰে এক হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰিছে যে লাভ জেহাদ। সেই সময়ত ধুবুৰী জিলাৰ শালকচা অঞ্চলত তিনিজন হিন্দু যুৱকে নৱম মান শ্ৰেণীৰ দুগৰাকী ছাত্ৰীক ধৰ্ষণ কৰা কাণ্ডই জকাৰি গৈছে আৰু এই কাৰ্যক আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ গৰিহণা দিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট প্ৰীতম দাসৰ সহযোগত সনাতন সূত্ৰধৰ ৰমিৰ প্ৰতিবেদন বৰনগৰ লাইভ।